তুমি যাবানে নোযোৱা মোৰ লগত যাবানে নোযোৱা কি হ'ল নাযা নাযা নেকি ঐ নাযা যাবিনে এই নাযা নেকি হা যাওঁ পিছে যাওঁ দেৰি হ'ল গম পাইছানে নাই নমস্কাৰ প্ৰথমে মোৰ ইউটিউব চেনেল গৌতম ৰাজ ডিএছ অফিচিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মানে মই বিশেষ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মানে আমি পেডেল যাম খোজকাঢ়ি যাম ফুৰিবৰ কাৰণে বহুত দিনৰ পিছত ফুৰিব যাব ওলাইছোঁ আৰু আমি ক'ত ফুৰিব যাম আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব আৰু লগত যাব এয়া আমাৰ বৌ আৰু চুনা বেটি আৰু লগত ৰামু মানে বৌৰ হাজবেণ্ড আৰু বাবুটো থাকিবই আপোনালোকে জানেই মহাৰাজ থাকিব আমাৰ লগত গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া আমি যাব আহিছোঁ তেওঁ আগত মানে এওঁ কথাই নাই আৰু এৰি দিলে হ'ল গৈ যাই থাকিব আমি এতিয়া যাব ওলাইছোঁ এয়া গেট খোলা লাগিল খুলিব নোৱাৰে তলৰ ফালে চাই থাকে আমি যাম আপোনালোকক দেখুৱাই যাম আমি ক'ত যাম চাই থাকিব আৰু এয়া বহাই বুঢ়া আহি আছে তলৰ খোজ দিছে একদম খোজ কি খোজে দিছে জানো ক'ৰবাত ক'ত খোজ দিছিল খাই ইমান ক'ত কি তই ইমান যে গৈ আছা খোজ খাব যোৱা মানুহ নিচিনাকৈ আৰু ইফালে পাৰ্টি এটা গৈ আছে একদম পুৰা চোৰত মানে এয়া আমাৰ মহাৰাজা এইটো মহাৰাজা আমি মানে ফুৰিব অহা ঠাইখিনি পাই গ'লোঁ আচলতে আজি এখন পাৰ্ক উদ্বোধনী হ'ব আমাৰ হেঙেৰাবাৰীত নতুনকৈ পাৰ্ক এখন উদ্বোধনী কৰিব আৰু এই পাৰ্কখন উদ্বোধনী কৰিবৰ কাৰণে আহি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ তেখেতে আহিব কিছু সময়ৰ পিছতে আৰু আজি এই পাৰ্কখন উদ্বোধনী কৰিব এই পাৰ্কখনৰ নাম তেখেতসকলে নামাকৰণ কৰিছে অমৃত উদ্যান বুলি চ' একদম বহুত বিশাল এখন পাৰ্ক আপোনালোকে চাই থাকক মই যিমান দূৰ পাৰোঁ দেখুৱাই যাম আপোনালোকক বহুত যথেষ্টখিনি মানুহ আহিছে এই পাৰ্কখন চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাই যাম আৰু এইখিনিতে কথা এটা কওঁ মানে ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই আন্ধাৰ হোৱাৰ কাৰণে লাইটটো ইমান পোৱা নাই কাৰণে ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই তাৰ কাৰণে মোক ক্ষমা কৰি দিব কৈ দিম দেই এইটো পাৰ্কত লগ পালোঁ পৰেশক আমাৰ গাঁৱৰে ল'ৰা হয় এইটো এই পাৰ্কখন উদ্বোধনী হোৱাৰ লগে লগে মোৰ পৰাই আহিছিল মানে একদম হাজিৰ চিনাকি হৈ লৈছোঁ আজি পিছত মানে আহিব লাগিব জানে ন আপোনালোকে কাক লৈ আহিব এয়া আজি আহি মানে একদম চিনাকি হৈ লৈছে ক'ত কি কেনেকৈ বহিব লাগিব চব চিনাকি হৈ লৈছে ক'ত কি আছে ভিতৰত এখন ধুনীয়া পাৰ্ক বহুত বৃহৎ পাৰ্কত সুৰংগ আছে পাৰ্কত এইটো সুৰংগ আছে পাৰ্কত এইটো হ'ল বাচ্চা হয়
ফাইনেলি পাই গ'লি না ফাইনেলি পাই গেলো এই মাইনাহঁতৰ নামো নেকি মজা আৰু আহিবিনে নাই নে আজিয়ে লাষ্ট আৰু এখানে একদম রেস্টুরেন্ট টাইপ করে দিছে সব না রেস্টুরেন্ট টাইপ করে দিছে এখানে মানে এইখিনি আৰু এইখিনি জায়গা ইয়াত বহিব পাৰিব ধুনীয়াকৈ খাব পাৰিব ইয়াত লৈ আহি একদম রেস্টুরেন্ট টাইপ না মানুহ কিমান মানুহ গোটেই মানুহে মানুহ চাপ না এখন বিশাল পাৰ্ক এইখন অমৃত উদ্যান আপোনালোক আহিব হেঙেৰাবাৰীত মামা লগ পাইছে কেনেকুৱা লাগিছে পাৰ্কখন কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে নে মামাক আজি চুলে আপুনি বাইদেউ কেনেকুৱা লাগিছে পাৰ্কখন ভাল লাগিছে আপোনাৰ ঘৰ ইয়াতে নেকি হেঙেৰাবাৰীত সদায় আহি থাকিব পাৰিব এতিয়া ন সময় মিলাই চানডে চানডে আৰু ইয়াতে পাব চাগে বঢ়িয়া বহুত ডাঙৰ ঐ বাই কেনে লাগছে হা ভাল লাগছে না নাই এই কি ভাল লাগা নাই কেনেকুৱা মজা লাগিছে মজা লাগিছে না দেৰি হ'ল কলা মানুহ নেকি আপুনি तो एकदम भी होगा भी অলপ যাই লওঁ কেনে ভাল ভাল ঠিকে আছে আহি ঠাণ্ডা হ'ব আজি বহুত মানুহ আছে না দুদিন দেৰি হ'ব ঠাণ্ডা হওঁতে হেঙেৰাবাৰীত অমৃত উদ্যান আজি উদ্বোধনী হৈ গ'ল এখন বিশাল পাৰ্ক গুৱাহাটীৰ ভিতৰত মই জনাত প্ৰথমখন কিজানি ইমান ডাঙৰ পাৰ্ক মই দেখিছোঁ ফাৰ্ষ্ট টাইম দেখিছোঁ বহুত ডাঙৰ এৰিয়া হয় চ' আপোনালোকক মই যিমান পাৰোঁ দেখুৱালোঁ মানে ৰাতি আহিছোঁ গতিকে অকণমান লাইটৰ পোহৰবিলাক কমি আছে চ' ভিডিঅ'বিলাক ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই তথাপি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এদিন দিনত আহিম বাৰু ভালকৈ দেখুৱাম আপোনালোকক যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ